হাই বন্ধুসকল, আজি কথা পাতিম ডেইলি টাস্ক কেনেকৈ কমপ্লিট কৰিব পাৰি RS গ্ৰুপ 24ত। তো সকলোৱে মোক ৰিকুৱেষ্ট কৰিছে যে RS গ্ৰুপ 24ত যেহেতু নতুন কনসেপ্ট, তো তাত কেনেকৈ ডেইলি টাস্ক কমপ্লিট কৰিব পাৰি আজি মই এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক বহলভাৱে বুজাই দিম ফ্ৰেণ্ডছ। তো মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। তো ফাৰ্ষ্ট অফ অল আপুনি RS জিঅ' গ্ৰুপৰ যিটো এপছ আছে আমাৰ সকলোৱে গম পায়, এপছটো ডাউনলোড কৰিব। যিসকলে কৰা নাই তেখেতসকলে প্লে ষ্টৰত যাব। মই এবাৰ দেখাই দিছোঁ। প্লে ষ্টৰত গৈ আপোনালোকে লিখিব RS জিঅ' 24 লিখিলে আপুনি দেখিব প্ৰথমতে আহিব ব্লেক কালাৰৰ বেকগ্ৰাউণ্ড হয়। তো এইটোৱে আমাৰ এপছ হয়। ঠিক আছে ফ্ৰেণ্ডছ, এই এপছটো আপোনালোকে সকলোৱে ইনষ্টল কৰিব। মোৰ ওচৰত অলৰেডি আছে। তো মই অ'পেন কৰিছোঁ। অ'পেন কৰাৰ পিছত আপোনালোকে সকলোৱে দেখিব, মন কৰিব, যিহেতু নতুন কনচেপ্ট জাষ্ট হৈছে মাত্ৰ ষ্টাৰ্ট। তো ইয়াতে নেক্সট আহিব, আপুনি নেক্সটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি নিজৰ ইউজাৰ আইডি পাছৱাৰ্ড ইয়াতে দিব। দিয়াৰ পিছত তলত ৰিমেম্বাৰ মিট ক্লিক কৰি ৰাখিব। তেতিয়া ফিউচাৰ আপুনি বাৰ এইখিনি কথা লিখিব নালাগে ফ্ৰেণ্ডছ। তাৰপিছত আপুনি লগিঙত ক্লিক কৰিব। লগিঙত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা গুড নিউজ, ডেইলি বি পজিটিভৰ ওপৰত ব্লেক স্ক্ৰীণত এইখিনিত আপোনাক এটা সদায় এডভাৰ্টাইজ দিব। এইটো আপুনি পঢ়িবও পাৰে, নপঢ়িবও পাৰে, আপোনাৰ নিজৰ কথা। তাৰপিছত আপুনি নেক্সট কৰিব। নেক্সট কৰাৰ পিছত আপোনাৰ সন্মুখত এখন এনেকুৱা স্ক্ৰীণ আহিব ব্লু কালাৰৰ। তো স্ক্ৰীণখন আপুনি চাব, আপোনাৰ এইখিনি ডিটেইলছ হয়, কিমান টকা কি কথা। তো ইয়াৰ পিছত আপুনি তলফালে মন কৰিব গো টু টাস্ক বুলি এটা অপশ্যন আছে, আপুনি তাত ক্লিক কৰিব ফ্ৰেণ্ডছ। তাত ক্লিক কৰাৰ লগে লগে পেজটো নিজে নিজে আপোনাৰ গুগল ক্ৰোমত ডাইৰেক্ট খুলি যাব ফ্ৰেণ্ডছ। ঠিক আছে। তো গুগল ক্ৰোমত খোলাৰ লগে লগে আপোনাৰ ৱেবছাইটটো খুলিব। আপুনি ডাইৰেক্ট ৱেবছাইটটো খুলিব গ'লে আপোনাৰ আইডিটোত নুখুলে, কিন্তু আপুনি এপছৰ মাধ্যমেৰে আহিহে খুলিব লাগিব ফ্ৰেণ্ডছ। ঠিক আছে। তো ইয়াৰ পিছত আপুনি ইয়াতে ৱেইট কৰিব, পেজটো খুলিব। তো ইয়াৰ পিছত আপুনি পেজটো দেখিছে খোল খাইছে আমাৰ সকলোৰে। তো এনেকৈ আপোনাৰ পেজটো খোল খাব আৰু ওপৰত আপোনাৰ নামটো লিখা থাকিব। ঠিক আছে ফ্ৰেণ্ডছ। সোঁ চাইডে ওপৰত আপোনাৰ মেনুটো থাকিব। এইটো হ'ল আমাৰ মেনু। ঠিক আছে। তো ইয়াৰ পিছত আপুনি ওপৰত ডেস্কবৰ্ড আছে, ডেস্কবৰ্ড আপুনি ক্লিক কৰিব পাৰে বা নকৰিব পাৰে। মই জাষ্ট আপোনাক এটা এক্সাম্পল দেখাইছোঁ। আপুনি পেজটো ওপৰ ফালে উঠাব। তাৰপিছত আপুনি ইয়াতে ৰেফাৰেল লিংক দেখিব। তাৰপিছত আমাৰ কাম হ'ল ডেইলি টাস্ক, দুটা টাস্ক আছে ফ্ৰেণ্ডছ। ঠিক আছে। আপোনালোকে সকলোৱে দেখিছে ফ্ৰী টাস্ক আৰু এক্টিভ টাস্ক। এতিয়া ইয়াতে কথা হ'ল, মই অলৰেডি আগৰ ভিডিঅ'টোত অসমীয়াতে প্লেনটো ধুনীয়াকৈ বুজাই দিছিলোঁ আপোনালোকক। ফ্ৰী টাস্ক আৰু এক্টিভ টাস্ক দুটা বেলেগ বেলেগ টাস্ক। ঠিক আছে। কিন্তু ভিতৰৰ কামখিনি দুটাৰে একদম এজ ইট ইজ একে। আপুনি ফ্ৰী টাস্ক কৰিব জানিলে এক্টিভ টাস্কো কৰিব জানিব। কিন্তু আপুনি যদি 124 ৰুপিজ দি 1 ইয়াৰৰ কাৰণে আইডিটো এক্টিভ নকৰে, তেতিয়াহ'লে অনলি ফ্ৰী টাস্কহে কৰিব পাৰিব। ঠিক আছে ফ্ৰেণ্ডছ, বুজি পাইছে সকলোৱে। আৰু ফ্ৰী আপুনি লেভেলৰ পৰাও ইনকামটো পাব, যেনেকৈ আমি আগতে ছাকচেছ ফৰ এভাৰত পাইছিলোঁ বা ছ'চিয়েল এডত পাইছিলোঁ। কিন্তু যদি আপুনি 124 দি আইডিটো এক্টিভ কৰে, ফ্ৰী টাস্কত যিখিনি বস্তু পাব আকৌ এক্টিভ টাস্কতো সেইখিনি বস্তু পাব, মানে 1+1 একত ডাবল আপুনি পাব। ঠিক আছে ফ্ৰেণ্ডছ, দুবাৰ আপোনাৰ ইনকাম হ'ব। চেল্ফ ইনকামো দুবাৰ হ'ব আৰু টিম ইনকামো আপোনাৰ দুবাৰ হ'ব ইয়াতে এইবাৰ। আকৌ তাৰপিছত আপুনি বেলেগ বেলেগ অন্য ইনকাম যিবিলাক আছে, মই ফুল প্লেনত আপোনালোকক বুজাই দিছোঁ। তাত চালে আপুনি ধুনীয়াকৈ বুজি পাব 124 ৰুপিজ আইডিটো এক্টিভ কৰাৰ বিনিময়ত আপুনি কিমান মানে বেটাৰ ফেচিলিটি আপুনি পাব। ঠিক আছে ফ্ৰেণ্ডছ, এতিয়া মই দেখাম আপুনি যদি ডাইৰেক্ট এক্টিভ টাস্ক কৰিব যায়, তেতিয়াহ'লে আপোনাৰ এক্টিভ টাস্কটো শ্ব' নকৰে ফ্ৰেণ্ডছ। চাব, আপোনালোকে সকলোৱে চাই ল'ব। যদি মই ডাইৰেক্ট এক্টিভ টাস্কটো অ'পেন কৰিব যাওঁ, তেতিয়াহ'লে এক্টিভ টাস্কটো মোৰ শ্ব' নকৰে। আপোনালোকে সকলোৱে দেখিব। ইয়াতে এক্টিভ টাস্কটো মই অ'পেন কৰিছোঁ। দেখিছে আপোনালোকে কি লেখাইছে, প্লিজ কমপ্লিট ইয়'ৰ ফ্ৰী টাস্ক টু কণ্টিনিউ উইথ এক্টিভ টাস্ক। মানে আপুনি ফ্ৰী টাস্কটো ফাৰ্ষ্ট কমপ্লিট কৰাৰ পিছতহে এক্টিভ টাস্কটো শ্ব' কৰিব ফ্ৰেণ্ডছ ইয়াতে। তো আমি চাই লওঁ সঁচা নে মিছা। আমি মেনুত গৈ ডেস্কবৰ্ডত ক্লিক কৰিলোঁ। আমি এতিয়া টাস্ক কেনেকৈ কমপ্লিট কৰে মই আপোনালোকক দেখুৱাম। ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে, কাৰণ আপোনালোকে ধৈৰ্য ধৰি ভিডিঅ'টো চাব, কাৰণ ডেইলি আমাৰ এইখিনিয়ে কাম, বেলেগ কাম আমাৰ একো নাই। মোৰো এইখিনি কাম, আপোনালোকৰো এইখিনি কাম, যদিহে আপুনি পইচা ইনকাম কৰিব বিচাৰে, আদাৰৱাইজ নহ'লেও হ'ব। তো ফ্ৰী টাস্কত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত এটা এনেকুৱা নতুন উইণ্ড' অ'পেন হ'ব। তাৰপিছত আপুনি পেজটো ওপৰ ফালে উঠাব, দেখিব আপোনালোকৰ 12টা টাস্ক আছে। মই ফুল প্লেনত কৈছিলোঁ কথাখিনি। তো 12টা টাস্কৰ টোটেল কমপ্লিট টাস্ক 0 আছে আৰু টোটেল পেণ্ডিং টাস্ক 12 আছে। তো আপুনি চাওক তলত ক্লিক টু ভিজিট টাস্কত আপুনি ক্লিক কৰিব লাগিব ফ্ৰেণ্ডছ। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এইখিনি আহিব। এইটো চাওক,
ইয়াতে লিখা আছে ফৰ ফ্ৰী মেম্বাৰ টাস্ক ঠিক আছে ফ্ৰেণ্ডছ ইয়াতে তলত দুটা অপশ্যন দিয়া আছে এটা কপি লিংক এটা ভিজিট নাও তো কপি লিংক কৰিলে আপোনালোকৰ অলপ অসুবিধা হ'ব কাৰণ কপি কৰি ৱেবছাইটটো খুলিব লাগিব আকৌ লিংকটো গতিকে আপুনি ডাইৰেক্ট ভিজিট নাওত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনাৰ এনেকুৱা এটা পেজ খুলিব ফ্ৰেণ্ডছ ঠিক আছে খোলাৰ লগে লগে ভিজিট নাও কৰাৰ পিছতে আপুনি ওপৰত লগিং উইথ RS24 আছে তাত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ ইউজাৰ আইডি পাছৱৰ্ড খুলিব ইয়াতে আপুনি আপোনাৰ ইউজাৰ আইডি পাছৱৰ্ডটো দিব ঠিক আছে ফ্ৰেণ্ডছ দিয়াৰ পিছত আপুনি লগিং কৰিব লগিং কৰাৰ পিছত আপুনি 10 সেকেন্ড ওয়েট কৰিব ফ্ৰেণ্ডছ তাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ তলত সেভ বুলি আহিব আপুনি সেভ কৰি দিব তেতিয়া নেক্সট টাইম আৰু বাৰ লিখি থাকিব নালাগে সেভ কৰি দিলো ফ্ৰেণ্ডছ তো 10 সেকেন্ড আপুনি পেজটো খুলিবৰ কাৰণে ফ্ৰেণ্ডছ আমি এডটো চোৱাৰ কাৰণে 10 সেকেন্ড ৰখিব লাগিব তাৰ পিছত আপুনি চাব আপোনালোকৰ সকলোৰে ওচৰত এটা এনেকুৱা ইন্টাৰফাৰেন্স আহিব তো ইয়াতে আপুনি ভিজিট পেজ ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে পেজটো নিজে নিজে ষ্টাৰ্ট হ'ব 20 সেকেন্ডৰ কাৰণে ফ্ৰেণ্ডছ ঠিক আছে তো তাৰ মানে এটা এড আমাৰ 20 সেকেন্ড চাব লাগে ফ্ৰেণ্ডছ তো 20 সেকেন্ড আপুনি ওয়েট কৰিলে হ'ল তলফালে আপোনাক দেখুৱাই আছে প্লিজ ওয়েট তো তাত 20 সেকেন্ড ওয়েট কৰিলে হ'ল ফ্ৰেণ্ডছ 20 সেকেন্ড শেষ হোৱাৰ পিছতে যত 20 সেকেন্ড কমপ্লিট হ'ল তাৰ পিছত আপুনি লগে লগে আকৌ 10 সেকেন্ড এটা আহিব মানে টোটাল 40 সেকেন্ড এটা এডত আমাক সময় লাগিব ফ্ৰেণ্ডছ ঠিক আছে এই 10 সেকেন্ডটো শেষ হোৱালৈ আপোনালোকক দেখুৱাই দিছো কেনেকৈ হ'ব তো ইয়াৰ পিছত আপুনি চাওক এনেকুৱা এটা অপশ্যন আহিব আপোনাৰ ওচৰত back to rs024.com মানে আমি আকৌ আগৰ পেজটোলৈ উভতি যাব লাগিব ইয়াতে ক্লিক কৰিলো তো আপোনালোকে দেখিব মোৰ এটা এড কমপ্লিট হ'ল ফ্ৰেণ্ডছ ঠিক আছে ইয়াতে কন্টিনিউ টু কমপ্লিট টাস্ক তাৰমানে মই এটা টাস্ক কমপ্লিট কৰিলো ফ্ৰেণ্ডছ তো মিনিমাম 12টা টাস্ক আছে 12টা টাস্কত আপোনাক 10 মিনিট সময় লাগিব তাৰ পিছত নেক্সট আকৌ আপুনি ফ্ৰী টাস্কত ক্লিক কৰিব ফ্ৰেণ্ডছ ফ্ৰী টাস্কত ক্লিক কৰাৰ লগে লগে সেম এক নম্বৰটো আমি যেনেকৈ কৰিছিলোঁ এতিয়া চাওক এটা মোৰ কমপ্লিট হ'ল ফ্ৰেণ্ডছ আৰু 11টা মোৰ পেণ্ডিং আছে তাৰপিছত আপুনি ক্লিক টু ভিজিট আকৌ কৰিব লাগিব কৰাৰ লগে লগে আপোনালোকে দেখিব ভিজিট নাও বুলি অপশ্যনটো আহিব তাৰপিছত আপুনি ইয়াতে ভিজিট নাও ক্লিক কৰিব ফ্ৰেণ্ডছ ভিজিট নাও ক্লিক কৰাৰ লগে লগে কোম্পানীৰ যিবিলাক মানে নতুন নতুন ৱেবছাইট আছে সেই ৱেবছাইটবিলাকত আপোনাক লৈ যাব আৰু ওপৰত লগিং টু RS024 থাকিব তো আপুনি ইয়াতে ক্লিক কৰক ক্লিক কৰাৰ লগে লগে সেম ইউজাৰ আইডি পাছৱৰ্ড আপোনাৰ যিটো আছে এবাৰ দিলে আপুনি আৰু বাৰ দিব নালাগে মই এইটো সেভ কৰিছিলোঁ কাৰণে দিলে হ'ল এনেকৈ নামটো ফাৰ্ষ্ট আখৰটো লিখি দিলে সেম আপুনি 10 সেকেন্ড ওয়েট কৰিব লাগিব 10 সেকেন্ড ওয়েট কৰাৰ পিছত আপোনাৰ ক্লিক হিয়াৰ টু এড বুলি আহিব আপোনালোকে চাই লওক এটা কমপ্লিট কৰি মই এনেকৈ দেখুৱাইছোঁ আপোনালোকক যাতে আপোনালোকৰ সুবিধা হয় ফিউচাৰত হ'ল তাৰপিছত আপুনি ভিজিট পেজ ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে পেজটো ষ্টাৰ্ট হ'ব 20 সেকেন্ডৰ কাৰণে 20 সেকেন্ড কমপ্লিট হোৱাৰ লগে লগে সেম আকৌ আপোনাৰ প্লিজ ওয়েট 10 সেকেন্ড আহিব ফ্ৰেণ্ডছ 10 সেকেন্ড অহাৰ পিছত বেক টু RS024ত আপোনাক আকৌ এটা ইণ্ডিকেশ্যন দিব আপোনালোকে সকলোৱে মন কৰিব মই দুটা দেখুৱালোঁ দেখিছে এনেকৈ আপোনাৰ ওপৰত নামটো আহিব আৰু বেক টু RS024 আহিব ইয়াতে আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপুনি বেক সাইডে গুচি যাব নিজে নিজে আপোনাক 2 নম্বৰ টাস্ক মোৰ কমপ্লিট হ'ল ফ্ৰেণ্ডছ তো এনেকৈ আপুনি নিজৰ টাস্কবিলাক ফ্ৰী টাস্ক আকৌ মই 3 নম্বৰ ক্লিক কৰিছোঁ এনেকৈ ফ্ৰী টাস্ক কিটা কমপ্লিট কৰাৰ পিছতহে আপোনাৰ এক্টিভ টাস্ক আহিব যদি আপুনি আইডিটো এক্টিভ কৰিছে আৰু যদি আপুনি আইডি এক্টিভ কৰা নাই তেতিয়াহ'লে অনলি ফ্ৰী টাস্কহে চাব পাৰিব ডেইলি আৰু অন্য কোনো নাপাব ফ্ৰী টাস্ক কৰিলে আপুনি কিন্তু অনলি ফৰ অনলি ফ্ৰী ইনকামটোহে পাব আৰু এইটো বস্তু আপুনি বেংকত কেতিয়াও নাপায় সেইটো অনলি আপুনি শ্বপিং ৱালেটতহে যাব আপোনাৰ ফ্ৰী টাস্ক কৰিলে ঠিক আছে ফ্ৰেণ্ডছ সেইটো আপোনালোকে সকলোৱে মন কৰিব আৰু মই এইবিলাক অলৰেডি সেভ কৰি থৈ দিছোঁ কাৰণে ইউজাৰ আইডি পাছৱৰ্ড সেভ বুলি অহা নাই মোৰ ওচৰত ঠিক আছে ফ্ৰেণ্ডছ এনেকৈ সকলোৱে নিজৰটো সেভ কৰি ল'ব আৰু নিজৰ এডবিলাক ডেইলি কমপ্লিট কৰিব চেষ্টা কৰিব ফ্ৰেণ্ডছ যদি আপোনাৰ ফিউচাৰত টকাৰ প্ৰয়োজন আছে তো ভিজিট পেজ কৰাৰ লগে লগে সেম ষ্টাইলত আপোনাৰ 20 সেকেন্ড ষ্টাৰ্ট হ'ব ফ্ৰেণ্ডছ মই ৰৈ দিছোঁ তো তাৰপিছত আপুনি চাব এনেকৈ কমপ্লিট হোৱাৰ পিছত পেজটো গুচি যাব 10 সেকেন্ড আকৌ ওয়েট আহিব সেম ষ্টাইল আপোনালোকক তিনিটা মই দেখুৱালোঁ লাষ্টৰ কেইটা অকণমান বেলেগ মই সেইকেইটা আকৌ দেখুৱাম এই মাজতে দুটা তিনিটা মই নিজে কৰি লওঁ তাৰপিছত আপোনাক লাষ্টৰ তিনিটা মই আকৌ ভিডিঅ'ৰ মাধ্যমতে আপোনাক দেখুৱাবলৈ চেষ্টা কৰিম আশা কৰিম আপোনালোকে সকলোৱে এড ভিউ কেনেকৈ কৰে আপোনালোকে সকলোৱে শিকিব টাস্ক কেনেকৈ কমপ্লিট কৰে আৰু যিসকলে যদি এতিয়ালৈ জইন কৰা নাই তেখেতসকলে ডিছক্ৰিপশ্যনত মোৰ লিংক দি থোৱা আছে
আপোনালোকে সকলোৱে জয়েন কৰিব পাৰে যদি আপোনালোকে সুইটেবল বুলি ভাবে ঠিক আছে ফ্ৰেন্ডছ যদি আপোনালোকে ভাবে যে ফিউচাৰ্স আছে তেতিয়াহলে আপোনালোকে সকলোৱে জয়েন কৰিব পাৰে কোনো জোৰ জবস্তি নহয় তিনটা কমপ্লিট হৈছে ফ্ৰেন্ডছ আপোনালোকে দেখিছে আৰু 9টা মোৰ পেন্ডিং আছে তো মই কৰি লৈছো সেম ষ্টাইলত প্ৰসিডিউৰটো আপোনালোকে অলপ মন কৰিব ভিজিট নাও প্ৰথমৰ কেইটা একে বাকি লাষ্টৰ কেইটা অকমান বেলেগ হেকিটা মই আপোনালোকক এবাৰ দেখুৱাই দিম তো লগিং কৰাৰ লগে লগে এইখিনি আপুনি প্ৰত্যেকটাতে লগিংটো কৰিবই লাগিব শেষলৈ 12 নম্বৰলৈ এনেকৈ লগিং কৰিবই লাগিব এইখিনি সবৰে সেম লগিংটো হোৱাৰ পিছত কেইটামান লাষ্টৰ পাঁচটাৰ মেবি লাষ্ট পাঁচটাৰ অলপমান বেলেগ দিছে পাঁচটা ঠিক আছে ফ্ৰেন্ডছ তো ভিজিট টাস্ক কৰিলে কৰাৰ পিছত এইখিনি মই এইকেইটা কমপ্লিট কৰাই লৈছো মোৰ 7টা কমপ্লিট হৈ গ'ল ফ্ৰেন্ডছ এতিয়া চাওক মোৰ লাষ্ট পাঁচটা আছে লাষ্ট পাঁচটা অকমান বেলেগ সিস্টেম আছে আপুনি চাব ভিজিটটো ক্লিক কৰিলো মই ভিজিটটো ক্লিক কৰাৰ পিছত এইখিনি প্ৰসিডিউৰ সেম হয় আপুনি ভিজিট নাও কৰিবই লাগিব তাৰ পিছত আপুনি লগইন কৰিবই লাগিব এইখিনি সবৰে সেম হয় তাৰ পিছত আপুনি লগইন উইথ কৰিলে তাৰ পিছত ইয়াতে ক্লিক কৰি আপুনি নিজৰ ইউজাৰ আইডি পাসওয়াৰ্ডটো দি লগইন কৰিলে ইয়াৰ পিছত অকমান বেলেগ এই 10 সেকেন্ডটো আপুনি ৰব লাগিব বাকি তাৰ পিছত 20 সেকেন্ড ৰব নালাগে ফ্ৰেন্ডছ এইকেইটাত অকল প্ৰথম 7টাতহে আপুনি 20 সেকেন্ড কৈ ৰব লাগে এইকেইটাত আপুনি 20 সেকেন্ড ৰব নালাগে ফ্ৰেন্ডছ তো এইকেইটাত কি মই আপোনাক দেখুৱাই দিছো বহুত কেইজনে এইখিনিৰ পৰা পৰা নাই এইখিনিতে ৰৈ আছে মোৰ ডাউনলাইনৰ কেইজনমান তো এনেকৈ আহিব ফ্ৰেন্ডছ ইয়াৰ পিছত আপুনি কি কৰিব লাগে ইয়াতে চাওক এটা আপোনাক কুৱেশ্যন দিয়া আছে এই কুৱেশ্যনটো যদি আপুনি পঢ়ি চাই জেনাৰেল নলেজৰ কাৰণে তেতিয়াহলে বেটাৰ আৰু যদি বোলে ভাবে আপুনি মই পঢ়িব চৰিব নাজানো মোৰ কামটো কমপ্লিট কৰিব লাগে তো ফ্ৰেন্ডছ ইয়াতে 4টা উত্তৰ দিয়া আছে এই 4টাৰ যিকোনো এটা উত্তৰ ইয়াতে হয় তো চাওক আপুনি যিকোনো প্ৰথম উত্তৰটোত ক্লিক কৰিলে এইটো মোৰ প্ৰথমটোৱে শুদ্ধ হৈছে শুদ্ধ হলে আপোনাৰ বেক টু ওয়েলকাম পেজ বুলি আহিব ফ্ৰেন্ডছ আৰু যদি মই 2-3 নম্বৰটোত মাৰো চাওক ৰঙা আহিব 4 নম্বৰটো এইবিলাকত ৰঙা আহিব যেটো গ্ৰীন আহিব গ্ৰীনটো অহাৰ লগে লগে বেক টু ওয়েলকাম পেজ বুলি এই অপচনটো আহিব ফ্ৰেন্ডছ তাৰ পিছত আপুনি বেক টু ওয়েলকাম পেজত ক্লিক কৰিলে আকৌ 10 সেকেন্ডটো আহিব আপোনাৰ টাস্কটো কমপ্লিট হৈ গ'ল বুজি পাইছে ফ্ৰেন্ডছ সকলোৱে নেক্সট আৰু এটা আছে সেম ষ্টাইলৰ দুটা 8 নম্বৰ আৰু 9 নম্বৰটো এনেকুৱা সেম ষ্টাইলৰ হয় ফ্ৰেন্ডছ তো মই 9 নম্বৰটো আপোনাক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো 8টো কমপ্লিট হল বাকি পিছৰ আগৰখিনি একে ষ্টাইল জাস্ট 20 সেকেন্ডৰ কামখিনি কেৱল বেলেগ 20 সেকেন্ড ইয়াতে ৰব নালাগে আপুনি এনসাৰটো ক্লিক কৰিলে হল যদি আপুনি জানে তো শুদ্ধ এনসাৰটো ক্লিক কৰিব যদি নাজানে এটা এটাকে ক্লিক কৰিলে হল যেটো শুদ্ধ হেতুৱে আপোনাৰ বেক টু হোম পেজ বুলি আহিব তাত তাৰ পিছত আপুনি চাওক 8 নম্বৰ মোৰ কমপ্লিট হল এতিয়া মোৰ 9 নম্বৰ আপুনি ইয়াতে ক্লিক কৰাৰ লগে লগে এইখিনি প্ৰসিডিউৰ সেম ভিজিট নাও তাৰ পিছত আপুনি লগইন কৰিবই লাগিব লগইন ক্লিক কৰিলে তাৰ পিছত আপুনি নিজৰ ইউজাৰ আইডি পাসওয়াৰ্ডটো দিলে এই 10 সেকেন্ডটো ৰব লাগিব তাৰ পিছত 20 সেকেন্ডটো ইটোটো ৰব নালাগে ফ্ৰেন্ডছ তো ইয়াতে আপুনি কি কৰিব লাগিব সেই 20 সেকেন্ডৰ ঠাইত ইয়াতে আৰু এটা কুৱেশ্যন দিব হেনুকা সেম তো কুৱেশ্যনটো আমি এনসাৰটো কৰিলে হ'ল ভিজিট পেজ কৰি দিয়াৰ লগে লগে দেখিছে ইয়াতো এটা কুৱেশ্যন আহিছে তো এই কুৱেশ্যনটো আপুনি পঢ়িব পাৰে নপঢ়িব পাৰে আপোনাৰ ইচ্ছা মই ধৰক 3 নম্বৰটো ক্লিক কৰিছো 3 নম্বৰটোৱে শুদ্ধ ফ্ৰেন্ডছ ঠিক আছে তো এনেকুৱা আপুনি বেক টু পেজত ক্লিক কৰিলে আপোনাৰ পেজটো আকৌ আগলৈ গুচি যাব ফ্ৰেন্ডছ পিছৰ আগৰ প্ৰসিডিউৰখিনি সেম মই বাৰবাৰ কৈ আছো আপোনালোকক তো তাৰ পিছত আপুনি ওয়েট কৰিব 10 সেকেন্ড ওয়েট কৰাৰ পিছত আপোনাৰ আকৌ মেইন পেজটোলৈ ঘূৰি যাব তো এইখিনি চাওক বেক টু RGS 24 ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ কন্টিনিউ টু কমপ্লিট ইওর টাস্ক কমপ্লিট কৰিলো মই তাৰ পিছত আকৌ ফ্ৰী টাস্কত ক্লিক কৰিলো যেতিয়ালৈ মোৰ টাস্ক কমপ্লিট নহয় তেতিয়ালৈ ফ্ৰী টাস্কতে ক্লিক কৰিব লাগিব ফ্ৰেন্ডছ তো তাৰ পিছত তিনটা আছে মোৰ লাষ্ট 9 নম্বৰ কমপ্লিট হল 10 নম্বৰ ভিজিট কৰিলো 10 নম্বৰটো অকমান বেলেগ 10 নম্বৰটো বেলেগ হলে এটা কমপ্লিট নাও বুলি আহিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ এই পেজটো আহিব ইয়াতে ক্লিক কৰিলে আপোনাৰ নিজে নিজে এটা পেজ আমাজনৰ খোল খাব এই পেজটো জাস্ট খুলিব দিলে হল আপুনি তাৰ পিছত মোবাইলত এবাৰ বেক কৰি দিলে হল দিয়াৰ লগে লগে আপোনাৰ হেতু টাস্ক কমপ্লিট হৈ গ'ল ঠিক আছে ফ্ৰেন্ডছ তাৰ পিছত 10 নম্বৰটো মেবি কমপ্লিট হল 11 12 দুটা আছে আমাৰ হয় লাষ্ট দুটা আছে 11 নম্বৰটোত ক্লিক কৰিলে ভিজিট নাও ক্লিক কৰাৰ লগে লগে
আপোনাৰ এটা ভিডিঅ' দেখাব তেখেতসকলে। ফাৰ্ষ্ট আপুনি ভিজিট নাও ক্লিক কৰি দিলে, ক্লিক কৰাৰ পিছত আপোনাৰ এটা 60 ছেকেণ্ডৰ 1 মিনিটৰ এটা ভিডিঅ' দেখাব। ইয়াতে প্লে নাও লিখা আছে, আপুনি কিন্তু ভিডিঅ'টোৰ মাজত প্লে কৰি দিলে নহ'ব। ওপৰত য'ত প্লে নাও লিখা আছে টাইম লেফ্টৰ তলত, তাতহে আপুনি প্লে কৰিব লাগিব। তাত ক্লিক কৰি দিলোঁ, ক্লিক কৰাৰ লগে লগে আপোনাৰ প্লে নাও আহিব। वो 1500 वाला আপনারা দেখিছে টাইমটো কমপ্লিট হৈ আছে, 2 সেকেন্ড আছে, 1 সেকেন্ড আছে, 0 হৈ গ'ল। 0 হলে নিজে নিজে টাইমটো আমাৰ हमारे फिल्म इंडस्ट्री में अपना कदम रखा और हमें उम्मीद है গুচি যাব ফ্ৰেন্ডছ। ঠিক আছে, वो নিজে बहुत নিজে আপুনি आगे একো तक কৰিব जाएंगे নালাগে। और बहुत अच्छा काम भी करेंगे। ऑल द बेस्ट। তো 0 হোৱাৰ লগে লগে আপুনি দেখিছে যিমানখিনি সময় লাগে এইটো পেজটো নিজে নিজে ৱেবছাইটটো ল'ব। তাৰপিছত আপুনি কমপ্লিট ইয়ৰ টাস্ক কৰি দিলে হ'ল। ইয়াতে আৰু 10 সেকেন্ড আগত পিছত ৰ'ব নালাগে ফ্ৰেন্ডছ এইকেইটা এপছত। ঠিক আছে, এইকেইটা টাস্কত আকৌ ফ্ৰী টাস্ক কৰিলে এটা লাষ্ট আছে আমাৰ, সেইটো মই দেখাই দিছোঁ আপোনালোকক। তো আপুনি ইয়াতে ক্লিক টু ভিজিট টাস্ক কৰিব, বাকীখিনি সেম হয়। এটা কমপ্লিট টাস্ক কৰি দিলে হ'ল ডাইৰেক্ট। লাষ্ট কেইটা আপোনাৰ বহুত ইজি হয়। ঠিক আছে ফ্ৰেন্ডছ, 8 নম্বৰৰ পৰা 8, 9, 10, 11, 12 প্লাছ 5টা অকণমান ডিফাৰেঞ্চ। চাওক আপুনি কেতিয়াবা ফ্লিপকাৰ্ট খুলিব পাৰে, কেতিয়াবা আমাজন খুলিব পাৰে। এনেকৈ খুলিব, খোলাৰ লগে লগে ইয়াতে কোনো টাইম টেবুলৰ কথা নাই, জাষ্ট মোবাইলত বেক কৰি দিলেই হ'ল আৰু কণ্টিনিউ টু কমপ্লিট ইয়ৰ টাস্কত ক্লিক কৰি দিলে আপোনাৰ টাস্ককেইটা সম্পূৰ্ণ ক্লিয়াৰ হৈ যাব। তো হৈছেনে নাই আপুনি ফ্ৰী টাস্কত আকৌ ক্লিক কৰক, ক্লিক কৰিলে দেখিব আপোনাৰ টাস্কখিনি। দেখিছে ফ্ৰেন্ডছ, কংগ্ৰাচুলেশ্যন টুডে টাস্ক কমপ্লিট ছাকচেছফুলি। হিন্দীত ইংলিছত দুটা ছিষ্টেমতে আছে, তাৰমানে মোৰ আজিৰ কাৰণে কমপ্লিট হ'ল। তো ইয়াৰ পিছত যদি আপুনি নিজৰ আইডিটো এক্টিভ কৰিছে, মই আইডি কেনেকৈ এক্টিভ কৰে নেক্সট ভিডিঅ' এটাত ধুনীয়াকৈ বহলভাৱে বুজাই দিম। অলৰেডি যিহেতু মই আইডিটো এক্টিভ কৰিছোঁ, তো সেইকাৰণে মই এক্টিভ টাস্কটো কমপ্লিট কৰিব পাৰিম। এজ ইট ইজ ফ্ৰী টাস্ক যেনেকৈ কৰিছোঁ ছেম 12টা এক্টিভ টাস্ক আমি চাওঁ। এতিয়া এক্টিভ টাস্ককেইটা আপুনি চাব ইলিজিবল হৈ গৈছে, শ্ব' কৰিছে, আপুনি চাব ইয়াতে দেখিছে 12টা টাস্ক আহি গ'ল ইয়াতো ছেম ষ্টাইলৰ ফ্ৰেন্ডছ। তো গতিকে এইকেইটা টাস্ক কমপ্লিট কৰাই মই আপোনাক নেদেখুৱাওঁ, কাৰণ বহুত সময় লাগিব, যিহেতু ছেম ষ্টাইলৰ হয়। তো মই আশা কৰিছোঁ আপোনালোকে টাস্ক কেনেকৈ কমপ্লিট কৰে RS-Geo24ত আপোনালোকে সকলোৱে শিকি গৈছে। আৰু যদি আপোনালোকে এতিয়াও জইন কৰা নাই, তেতিয়াহ'লে সোনকালে জইন কৰি লওক। ডিছক্ৰিপশ্যনত মোৰ লিংক দি থোৱা আছে। আৰু এনি প্ৰব্লেম আপোনালোকে মোৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰি মোক জনাব পাৰে। আৰু ভিডিঅ'বোৰ বেছি লাইক কৰক, শ্বেয়াৰ কৰক, তেতিয়া নেক্সট ভিডিঅ' বনাই মোৰো ভাল লাগিব। তো নেক্সট ভিডিঅ'ত মই দেখুৱাম ৰেফাৰেল লিংক কেনেকৈ আপোনালোকে চেণ্ড কৰিব পাৰিব। ঠিক আছে ফ্ৰেণ্ডছ, অল দ্য বেষ্ট। নেক্সট ভিডিঅ'টোত আকৌ লগ পাম।